হেল্ল' গুড মৰ্ণিং JS ব্লগলৈ স্বাগতম জনাইছোঁ। আজি বৰ্তমান আপোনালোকে নিশ্চয় থাম্বনেইল টাইটেল চাই গম পাইছে আৰু আজিৰ ভিডিঅ'টো কি ভিডিঅ' হ'ব আৰু ভিডিঅ'টো আপোনালোকে সকলোকে চাই থাকক আৰু যিমান নতুনকৈ ভিডিঅ' চেনেল মোৰ চেনেলত আহিছে ছাবস্ক্ৰাইব আৰু লাইক শ্বেয়াৰ কৰিব নাপাহৰিব আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। Oh, no, 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 no. Oh, no, 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 no. বৰ্তমান দৌৰি এতিয়া মই বাঁহৰ চুকত আপোনালোকে নিশ্চয় দেখি পাইছে বাঁহবাৰীত মানে তলত মই লুকাই আছোঁ পুলিচে কেদি লোকে নিশ্চয় তাৰমানে তাতে চাই গম পাইছে আৰু বৰ্তমান মই মানে 18 বছৰ তলত বিয়া পতাৰ কাৰণে মোৰ লিষ্টত পৰিলে আৰু কালি আমাৰ গাঁৱত মিটিং হৈছিলে তাৰ কাৰণে প্ৰথম মোৰ লিষ্টে আছে বুলি কালি ৰাতি মোক জনাই দিছে। তাৰ কাৰণে মই ৰাতিপুৱাই শুই চবেই নুঠাৰ আগতে মই তাৰপিছত চুলি পূৰা বান্ধিব টাইমে নাপালোঁ। শোৱা জেগাৰ পৰা মোক পুলিচে দিলে। আমি এতিয়া দৌৰি এতিয়া বৰ্তমান বাঁহ তলত আছোঁ। এতিয়া পুলিচে কেদি আহিছে, এতিয়া ক'ত যাম ক'ত নাযাম। পুলিচবিলাক উঠি কেদিছিলে মোক পুলিচবিলাক কেদি এতিয়া গাঁৱৰ মানুহ আমাৰ গাঁৱৰ বহুতখিনি 5-6 জনমান পৰিছে। 1 নম্বৰ মোৰ লিষ্টত আছিলে তাৰ কাৰণে মই দৌৰি আহিছোঁ। এতিয়া ক'ত যাম কি যে হ'ল চৰকাৰে কি ওলাইছে। মোৰ ঘৰত এতিয়া মাইকী আছে, ল'ৰা আছে, মা আছে, দেউতা আছে। এতিয়া কোনে মোক লৈ গ'লে মোৰ কোনে খুৱাব। মইতো দিন হাজিৰা কৰি খোৱা মানুহ হয়। এতিয়া মোৰ মা দেউতাই ইমান কাম কৰিব নোৱাৰে। মই হাজিৰা কৰিলে ঘৰত পেট ভৰে। এতিয়া মোক যদি লৈ যায় তেতিয়া মই কি কৰিম। এতিয়া উপায়তো নাই। কাৰণ মই ৰাতিপুৱা শোৱা বিচনাৰ পৰাই মই এতিয়া দৌৰি এতিয়া বাঁহৰ চুকৰ পৰা যেনে তেনে বাঁহৰ চুকত লুকাই আছোঁ। আৰু আমাৰ গাঁৱৰ মানুহ বহুতখিনি লিষ্টত পৰিছে আৰু বহুতখিনি ধৰি লৈ বুলি কৈছে। তাৰ কাৰণে এই বাল্য বিবাহটো কি যে বাল্য বিবাহ ওলাইছে নহয় ক'ব নাই আৰু মাত্ৰা চৰকাৰে যে কি কৰিছে এতিয়া।